Hi guys, স্বাগতম জনাইছো আপোনালোকক মোৰ চেনেল 20.7 ফিটনেছ অসমলৈ। আপোনালোকে এক্সাৰসাইজ এটা ভালকৈ কৰিব, আপোনালোকৰ নিশ্চয় ফেট বাৰ্ণ হ'ব। কি কৰিম? আপোনালোকে এক্সাৰসাইজ এটা নিশ্চয় আপোনালোকে এক্সাৰসাইজ এটা ভাল কৰিব। আপোনালোকে এক্সাৰসাইজ এটা ভালদৰে কৰিব, আপোনালোকৰ নিশ্চয় ফেট বাৰ্ণ হ'ব। Oh no. আমি চিৰিয়াছ হ'ব। আপোনালোকে এক্সাৰসাইজ এটা চিৰিয়াছ ভাবি আপোনালোকে এক্সাৰসাইজ এটা ভালদৰে কৰিব। আপোনালোকে এক্সাৰসাইজ ভালকৈ কৰিব। আপোনালোকে নিশ্চয় ৰিজাল্ট হ'ব। আপোনালোকে এক্সাৰসাইজ এটা ভালকৈ কৰিব বুলি এইটো ধৰিব নালাগে। আপোনালোকে এক্সাৰসাইজ এটা ভালকৈ কৰিব। গাইজ প্ৰথমতে আমি 100 গ্ৰাম অমিতা নিউট্ৰিচনেল ফেক্টখিনি জানি লওঁ। $2,005 মানে অলমোষ্ট কিমান হ'ব? কিমান হ'ব? অলমোষ্ট আমাৰ 100 কেলৰি। মই ভাবিলো আজি আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমেৰে হ'ব। প্ৰথম কথা হ'ল আজি আমি ডিসকাশন কৰিম আপোনালোকে ঘৰতে নিজে নিজৰ ডায়েট চাৰ্ট কেনেকৈ বনাই ল'ব পাৰে। কাৰণ গাইজ আমি যেতিয়া নিজে নিজৰ ডায়েট চাৰ্ট বনাওঁ, যেতিয়া আমি কোনোবা হাই গাইজ কৰিম এইটোৰ ওপৰত। গাইজ আজি আমি ডিসকাশন কৰিম এইটোৰ ওপৰত। এইটো হয় নেকি গাইজ?